কৰিয়া উৎসৱ নাম শুনি নাচে ৰংগে মুকুন্দ মাধৱ ৰাম ৰাম বলিদ ভক্তিত পুষ্ট ভৈলা নাৰায়ণ হাতে কুমুদকি ধৰি ৰাখে পৰ্বত ৰাম 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 নাম গাৱে বলি অসুৰ স্বভাৱ এৰি বলি মহামানী নিৰন্তৰে মুখে বোলে ৰাম কৃষ্ণ বাণী ৰাম ৰাম নাম গাৱে বলি কৰিয়া উৎসৱ নাম শুনি নাচে ৰংগে মুকুন্দ কৃষ্ণ বলিৰ দেখিয়া কাৰ্য আন দৈত্যগণ বাতুল ভৈলন্ত বুলি কৰে আলোচনা হে ৰাম বৰ বৰ দৈত্যগণে মৰিবা কদৰে চলিবে লাগিলা কতো আপোনাৰ ঘৰে বলি কনিন্দিয়া গইলা যত দৈত্য গণ মাধৱৰ সুদৰ্শনে কৰে আক্ৰমণ হৰি কৰে আক্ৰমণ বলি কনিন্দিয়া গইলা যত দৈত্য গণ মাধৱৰ সুদৰ্শনে কৰে আক্ৰমণ হৰি কৰে আক্ৰমণ